নমস্কাৰ, মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো মোৰ প্ৰথমটো ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু আগলৈকেও যাতে মই ভাল ভাল ভিডিঅ' বা ৰেচিপি লৈ আহিব পাৰোঁ আপোনালোকে মোক এইখিনি উৎসাহ প্ৰদান কৰিব। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথমতে পনীৰখিনি বনাবলৈ যাৱতীয় সামগ্ৰীসমূহ লৈ লৈছোঁ। কিছুমান গোটা মছলা লৈ লৈছোঁ, যেনে জিৰা, লং, ইলাইচি, শুকান জলকীয়া, তেজপাত সেইবোৰ, আৰু অলপ মছলা লৈ লৈছোঁ। আৰু কি মছলা ব্যৱহাৰ কৰিছোঁ এইখিনি মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিখি দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু মই পিঁয়াজ দুটা কাটি লৈছোঁ আৰু বিলাহী কাটি লৈছোঁ, আলু অলপ কাটি লৈছোঁ সৰু সৰুকৈ। তাৰপিছত পনীৰখিনি এনেকৈ কাটি লৈছোঁ আৰু তাৰপাছত ভাবিলোঁ যে পনীৰখিনি অলপমান মছলা সানি অলপ থৈ দিওঁ, মানে এনেকৈ থ'লে অলপ পনীৰখিনি মানে টেষ্ট অলপ আহে আৰু। তাৰপিছত এনেকৈ ৰেড চিলি, জিৰা গুড়া, গৰম মছলা, অলপ পনীৰ মছলা দি অলপমান এনেকৈ ভালদৰে সানি লৈছোঁ আৰু তাৰপাছত কিছু সময় এনেকৈ থৈ দিম। তাৰপাছত কেৰাহী এটাত অলপমান তেল দি লৈছোঁ আৰু তাৰপাছত পনীৰখিনি দি দিলোঁ। তাৰপিছত পনীৰখিনি অলপ ইলুটি শিলুটি কৰি ভাজি ল'লোঁ 2 মিনিটমান। তাৰপিছত বাচন এটাত ওলাই থৈ দিলোঁ পনীৰখিনি। তাৰপিছত আকৌ সেই কেৰাহীটোতে আকৌ মই কাটি থোৱা আলুখিনি ইয়াত দি দিলোঁ। আলুখিনি অলপ ভাজি লওঁ, ইলুটি শিলুটি কৰোঁ অলপ। তাৰপাছত অলপমান সিজাই ল'ব লাগিব আলুখিনি প্ৰায় হৈছে আৰু। এয়া প্লেটত ওলাই থৈ দিলোঁ আলুখিনি। তাৰপাছত আকৌ সেইটো কেৰাহীটোতে তেল অলপমান দি পেলাই এয়া আপোনাৰ জলকীয়া, শুকান জলকীয়াখিনি, তাৰপিছত আৰু যিখিনি গোটা মছলা লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু কাজুখিনিও দি ল'লোঁ। তাৰপিছত অলপমান ভাজি ল'লোঁ এইখিনি। লগতে পিঁয়াজখিনিও দি লৈছোঁ, বিলাহীও দি দিলোঁ একেবাৰে। তাৰপিছত এইখিনি 2 মিনিটমান ভাজি লওঁ। এইখিনি ভাজি হোৱাৰ পিছত আমি গ্ৰাইণ্ড কৰিব লাগিব। মিক্সাৰ জাৰত লৈ লৈছোঁ। তাৰপাছত এয়া ৰেডি, পেষ্ট ৰেডি হৈ গয়া। তাৰপিছত কেৰাহীটোত অলপ তেল দি তেজপাতখিলা তাত দি দিছোঁ। তাৰপাছত যিখিনি আমাৰ পেষ্ট আছিল সেইখিনি ইয়াত দি দিলোঁ। অলপ লাৰি দিছোঁ। গোটেই পেষ্টখিনি মানে পৰা নাছিলে, জাৰটোত লাগি আছিলে, একেবাৰে ঢালি দিলোঁ আৰু। তাৰপাছত ইয়াত মছলাখিনি দি লৈছোঁ, ৰেড চিলি দিলোঁ, তাৰপাছত জিৰা গুড়া দিলোঁ, গৰম মছলা দিলোঁ, তাৰপাছত আপোনাৰ পনীৰ মছলা দিলোঁ, তাৰপিছত হালধি দি দিলোঁ আৰু তাৰপিছত এইখিনি অলপ ভালদৰে মিক্স কৰি লৈছোঁ। কালাৰটো ইমান ধুনীয়া আহিছে চাওকচোন। এনেকৈ আপুনি নাই বুলিও 3-4 মিনিটমান ভাজি ল'ব। আৰু এয়া অলপ অলপকৈ গাখীৰখিনি দি লৈছোঁ। গাখীৰখিনি একেলগে দিব নালাগে, অলপ অলপকৈ দিলে হ'ল। ভালদৰে মিক্স কৰিলে হ'ল। এয়া গোটেইখিনি গাখীৰ দি দিলোঁ আৰু লাষ্টত। তাৰপিছত মই অলপ গৰম পানী কৰিছিলোঁ আৰু গৰম পানী অলপ মই ইয়াতে দি দিছিলোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখো দি দিলোঁ আৰু উতল অহাৰ লগে লগে মই আলুখিনি দি দিছোঁ তাত। লগতে পনীৰখিনিও দি দিছোঁ। এইখিনি 10 মিনিটমান এনেকৈ উতলিব দিলোঁ। এয়া চাওকচোন প্ৰায় হৈছে আৰু। এয়া হোৱাৰ পাছত চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। এয়া ৰেডি।